এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৰে ভাল, মোৰো ভাল। আৰু এই লকডাউনৰ সময়ত কিনো কৰিম সেইকাৰণে ভাবিলো আজি এটা নতুন ভিডিঅ' বনাম বুলি বহু দিনৰ মূৰত ভিডিঅ'টো দিব ওলাইছো। আৰু এই ভিডিঅ'টো হ'ব আমাৰ তিনিজনীৰে মিউজিক চেলেঞ্জ। এই চেলেঞ্জটোত কোনে জিকে আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আমাৰ পানিশমেণ্ট হ'ব আৰু আপোনালোকে কৈ দিব ইয়াৰ পানিশমেণ্ট কি হয়। সো ভিডিঅ'টো আমি আগবঢ়াই লৈ যাব ওলাইছো। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ তিনিজনীৰ নাম কৈ দিওঁ বাৰু। এজনী হৈছে অনামিকা ডেকা, আৰু এজনী চয়নিকা ডেকা, আৰু মই বন্দনা ডেকা। সো ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু কোনে ফাৰ্ষ্ট ক'ব? সৰু যিহেতু চয়নিকা, সো চয়নিকাৰ পৰাই ষ্টাৰ্ট কৰো। দিয়া ষ্টাৰ্ট কৰা। নমস্কাৰ। নাহৰ ফুলা বতৰতে মোৰ পাখি দাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। হালধি মাহে সুগন্ধি খনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। কিনো চেনে আছিল বুকুত বন জুয়ে পুৰা দিপুৰে, কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে গঢ়ে। নাহৰ কপৰ সুবাসতে পেপা ধুলৰ খবদতে পিৰিতিয়ে উঠে খাৰ পাই। নাহৰ ফুলা বতৰতে মোৰ পাখি দাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। ধুনীয়া। অলপ মায়ে মাতিছিলে, চব বাহিৰলৈ গলো, কামখিনি কৰি আহি আকৌ আহিলো। এতিয়া আহি যে দেখো ইহঁতক ৰাইজ পুৰা বিজি। হ'ব হ'ব, ইমান প্ৰেক্টিচ কৰিব নালাগে শুনজনী, নালাগে। এইফালে চব মোবাইলত, এইবাৰ আমাৰ মঞ্চত আছে বন্দনা ডেকা। গাবতো নাজানোৱে, তথাপিও ট্ৰাই কৰিছো দেই। খালি কি পোৱা তহঁতে গাবি নেকি? গা খালি কি পোৱাত ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে। বুকুৰুষা হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে। ইয়াৰ থাপনাত থাপিলো তোমাক, জনমে জনমে পুজিছো তোমাক। খালি কি পোৱাত ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে। ধন্যবাদ। আৰু এইবাৰ গাব আমাৰ অনামিকা ডেকাই। সো লেটস ষ্টাৰ্ট। দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে, হিম চেঁচা বতাহ জাকে মোক উৰুৱাই নিলে। ঝুমি ঝুমি চাও মই কুঁৱলীৰে সিপাৰে, বহু ৰাতি বহু পল ৰৈ আছো তোমালে। মনলে ভাহি আহে সেয়া বেলি, লৰালি ধূলি বালি ৰজা ৰাণী। দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে,
ফাইনেলি গানকেইটা গাই হৈ গ'ল বাৰু এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কোন জিকে কোন হাৰে কৈ দিব আৰু যদি ভিডিঅ'টো ভাল লাগে দেন শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ আৰু কাষত থকা বেল আইকনটো বজাবলৈ একদমেই নাপাহৰিব থেংক ইউ বাই 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 বাই